মোবাইল কে না আপোনাৰ নামটো হাঁহিছে আকৌ সি হাঁহিছে মই কৈছে কেইবেগটো তলৈ সি কিবা লুকুৱাইছে ইয়াত পইচা নাই দেই পাঁচটো আছে পাঁচটো থৈ দে মই কথাটো ভাল কমাইছে এইখিনি ক'ব লাগিব তিনিআলি যিখন দোকান আছে সোণাৰী দোকানখনত এজন চোৰে আহি সোণ বিক্ৰী কৰিব আহিছিলে সোণ তেখেতে লৈ আহিছিলে হাতত অলপ সোণ লৈ আহিছিলে সেই সোণখিনি বিক্ৰী কৰিবলৈ আহোঁতে তেওঁ ধৰা পৰিছিলে সেইখিনি চুৰি সোণ আৰু সেই চুৰি সোণখিনি অলপ সোণ যেতিয়া তেওঁ লৈছিলে বিক্ৰী কৰিবৰ কাৰণে তেওঁ ধৰাৰ পৰাৰ পাছত তেখেতে ক'লে যে মোৰ পেচাব লাগিছে বুলি কোৱাৰ পাছত যেতিয়া ৰাইজে ধৰিলে পেচাব কৰিব গৈছিল পেচাব কৰিব যোৱাৰ পাছতো তেখেতে পেচাব কৰোঁতে কিছু সময় দেৰি কৰিছে দেৰি কৰাৰ লগে লগে আমাৰ অকণমান ধাৰণা হ'ল যে তেখেতে নিশ্চয় কিবা এটা তাত কৰিবলৈ গৈছে যেতিয়া পেচাব কৰি মই ক'লে কি কৰি আছে কৰি আছে সি কৈছে যে পেচাব কৰি আছে আৰু কৈ দিছোঁ মই কি হ'ল তো এইবিলাক ব্যৱহাৰ কৰা সোণ নহয় দেখাত পুৰণা টাইপৰ লাগিছে গতিকে ব্যৱহাৰ কৰা হয় কিন্তু ল'ৰাজনে কোৱা মতে কৈছে যে মই হেৰাই পাইছোঁ কিন্তু সেইটো সম্পূৰ্ণ মিছা কথা কাৰণ এতিয়া আমি ইতিমধ্যে সেইকাৰণে গম পাইছোঁ যে তেখেত আগৰ পৰাই গভাইত চুৰ বোলে আগতে গুৱাহাটীতো চুৰ কৰিছে বা অন্য ঠাইত চুৰ কৰিছে গতিকে তেখেতে এইটো কিন্তু বৰ ডাঙৰ হাত মাৰিছে এইটো বিভিন্ন এতিয়া গম পোৱা যাব চাগে ক'ৰবাত যদি চুৰ কৰি আনিছে তেতিয়াহ'লে কোনোবা গৃহস্থ ওলাব পাৰে কিমান টকামানৰ সোণ হ'ব এইটো অনুমানিক মইতো সোণৰ বিষয়ে বৰ বিশেষ নাজানো 5 তোলামান হ'ব বুলি কোৱা হৈছে এতিয়া 5 তোলা অনুমান কিমান মই ক'ব নোৱাৰিম কাৰণ সোণৰ বিষয়ে মোৰ ইমান অভিজ্ঞ নহয় মই সোণাৰী দোকানত দেই তাৰপৰা মই চালোঁ নেকলেছ চাই পেলাই কি কৰিলে বোলে মোক এডাল দিয়ক যদি সোণাৰী ক'লে আচলি সোণ হয় কি ক'লে এডাল লৈ যাওঁ পলাইছিলে মই গাড়ীৰ পৰা নমাই তাক ধৰি নমাইলোঁ আনোতে চেক কৰোঁতে বাকী সোণখিনি 5 তোলামান হ'ব ন ল'ৰাটো ঘৰ ক'ত গম পাইছা এই আগতে চুৰ নেকি চুৰ বোলে তাত আগৰ চুৰেই